শুনি আছো ৰাহুলে বোলে কিবা ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছে। এনেকুৱাকৈ ভাৰত জোড়ো আৰম্ভ কৰিলে আমাৰতো বহুত ক্ষতি হ'ব। আমাৰ অমিতক এটা ফোনকে কৰো। হেল্ল' অমিতজী, ক'ত আছা? অলপ সোনকালকে আমাৰ ঘৰত আহা, বহুত সমস্যা হৈ গৈছে। অলপ কথা পাতিব লগা আছে, অলপ সোনকালকে আহা। কথাটো বহুত চিন্তাৰ বিষয়। আমি ইমান সজাই পৰাই দেশখন ৰাখিলো, এতিয়া আৰু এই কি আৰু ভাৰত জোড়ো কৰিব ওলাইছে। আমাৰ আশাচোন চেঁচা পানী পেলাব। কি ছাৰ, ইমান সোনকালকে সত্যকে মাতিলি যে, কিয়ৰ সমস্যা হ'ল? আহা না, আগত বহা, তাৰপিছত কথা পাতো। কোৱাচোন এতিয়া কি হ'ল? আৰে সমস্যাটো ডাঙৰ। এই যে আমাৰ ৰাহুলে কিবা বোলে ভাৰত জোড়ো আৰম্ভ কৰিছে, তুমি শুনিছানে? শুনিছো, ময়ো টিভিত চাই আছো। ইয়াৰ বিষয়ে কি ভাবিছা? কিবা এটাতো ব্যৱস্থা কৰিব লাগিব নহয়। আপুনি একেবাৰে চিন্তা নকৰিব, এই চাণক্য থাকোতেই আমাৰ একো কৰিব নোৱাৰে। হয়, মই তাকেই ভাবি আছো যে আমাৰ চাণক্য থাকাতে আমাৰ একো চিন্তা নাই, সকলো সমস্যাৰ পৰা আমি উদ্ধাৰ হৈ যাম। আপুনি একোৱে চিন্তা নকৰিব, সময়ত মোৰ চাণক্য নীতি মই ব্যৱহাৰ কৰিম। এতিয়া যাবলৈ দিয়া, ক'ত যায়? তুমি এটা কথা মনত ৰাখিবা, শত্ৰুক কেতিয়া দুৰ্বল বুলি নাভাবিবা। যিহে কষ্ট আমাৰ ৰাহুলে কৰি আছে, তাৰ ফল সি পাবই। গতিকে তাৰো কষ্টৰ প্ৰতি আমি সন্মান জনাই সেই হিচাপে আমি কাম কৰিব লাগিব। হয় ছাৰ, কথাটো আপুনি ঠিকেই কৈছে। তাৰ ভাষণবিলাকে কৈছো, বহুত ধুনীয়া ভাষণ মাৰি আছে বৰ্তমান, আগতকৈ বহুত উন্নত হৈছে। ক'তা, মই দেখোন শুনাই নাই, শুনাবা নেকি? ছাৰ, টিভিটো অন কৰিলে দেখোন চাব পাৰে। তেনেহ'লে অলপ চাওঁ, তাৰ পৰা আমি শিকিবলগীয়া আছে। भाई और बहनों, मैं आप सभी लोगों को भारत जोड़ो यात्रा में स्वागत करता हूँ। मैंने ये यात्रा केवल अपनी पार्टी के लिए नहीं, अपने भारत के लिए किया है। मैंने कन्याकुमारी से लेकर दिल्ली तक 2800 किलोमीटर पैदल चला हूँ, लेकिन मैंने कहीं हिंसा नहीं देखी, किसी के दिल में नफरत नहीं देखी। हर कोई मोहब्बत चाहता है, नफरत कोई नहीं चाहता। नफरत तो केवल ये मीडिया वाले दिखाते हैं, 24 घंटे हिंदू मुस्लिम हिंदू मुस्लिम हिंदू मुस्लिम करते रहते हैं। लेकिन दोष इन लोगों का भी नहीं है, दोष उन लोगों का है जो उनके पीछे है। इसीलिए मैं इस नफरत के बाजार में मोहब्बत का दुकान खोलने आया हूँ। बहुत সুন্দর ভাষণ দিছে। হয় স্যার, বর্তমান আমার রাহুলে ভাল ভাষণ দিব জানে। এইটো বহুত চিন্তনীয় বিষয়, কিবা এটা ব্যৱস্থা কৰিব লাগিব। আৰু আমাৰ দেশত এনেকুৱা নেতাৰ প্ৰয়োজনো আছে।